ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে আপোনালোকে আহিব পাৰে দেই 0 সাইজৰ এইটো সব हेलो एवरीवन गुड मॉर्निंग की खबर आशा करूँ सकलो भाले आछे बुली मैं भाले आछो आपनालोকৰ সকলোৰে দুৱাৰ আশীৰ্বাদত আজি ভিডিঅটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছো কেবাদিনো হল আসলে ইউটিউবত ভিডিঅ দিয়া নাই আৰু ভিডিঅ কাৰণে কি ভিউজবোৰ একেবাৰে কমি গৈছে যাৰ কাৰণে ভিডিঅ একেবাৰে বনাবলৈ মন নোযোৱা হৈছে আজি এফালে যাম ক'ত যাম আপোনালোকক কম বাৰু ভিডিঅটো আপোনালোকে চাই থাকিব এফালে ইয়া মমক দি দিছো ইয়াতে আমাৰ মানে ভিতৰত লগাবলৈ জেগা নাইকিয়া ঝুলনাখন তো হেতু কাৰণে মানে ইয়াতে মানে সুবিধা হৈছে আৰু তাইও পোহৰ সোহৰ পাই থাকে এটা ঠাণ্ডা দিন যেহেতু ভিতৰত যেহেতু চেঁচা তো হেতু কাৰণে মই ইয়াতে লগাই দিছো আৰু তাই কেনেকৈ থৈ দিও আৰু মই কামত লাগি যাওঁ তাৰ পৰা এয়া আমাৰ বেমাৰী এয়া আমাৰ বেমাৰী কি হল গম পাইছেনে স্কুললে ওলাই মেলি বাপেকৰ লগত গাড়ীত উঠিলে তাৰ পিছত মোক কৈছে মই নোৱাৰিছো আৰু মোৰ পেটটো বিষাইছে বলো ঠিক আছে তেন্তে আজি যাব নালাগে তুমি আৰু এতিয়া যাও তাই ভনিকক অকমান আজি খেলাই দিব মই পটাপট কামখিনি কৰি মেলি আকৌ ওলাবলৈ হ'বই মানুহজনে গাড়ীখন ধোৱাবলৈ লৈ গৈছে মোক কৈ গৈছে যে তুমি ওলোৱা সোনকালে ঠিক আছে আৰু এয়া হ'ল বিছনাৰ অৱস্থা এতিয়া কৰি যাম ধুমাধুম কৰিম আৰু কৰি মেলি তাপা ধুম মেলি মমুকো ধুৱাম ধুৱাই মেলি আৰু ওলাই মেলি যামগে আপোনালোকে ভিডিঅটো চাই থাকিব মই ৰাতিৰ মমো ভাগৰ যিমান যি কাপোৰ কানি ওলাই আৰু ইয়াতে ৰাখি থওঁ পেম্পাৰ্ছ চেম্পাৰ্ছবিলাক এইখিনি এতিয়া ডাষ্টবিনত পেলাই দিম মানুহজনে পিছত পেলাই দিব ইয়াতে ৱাইপছ দি মুছো যে ৱাইপছ পেম্পাৰ্ছ এইবিলাক খুলি মেলি সব মানে আমি এটোতে থওঁ তাপা কাপোৰখিনি ধুবলৈ লৈ যাওঁ আৰু এই পেম্পাৰ্ছখিনি আগপিনে ডাষ্টবিনত পেলাই দিমগে এইটো ৰুমো অলপ সিজিল কৰিবলৈ আছে এইবোৰ দেখিছা ন সিজিল কৰিবলৈ আছে কৰিম আৰু এই ৰছীডাল দেখিছে না এডাল মমোৰ অকমান গা ভাল নাছিলে মানে আই দেখা দিছিলে যে হে তেতিয়া মানে মোক দেখাবলৈ যেতিয়া গৈছিলো তাইকো এনেকুৱা এডাল ৰছী দিছিলে মোকো দিছে তাইও পিন্ধি আছে মও পিন্ধি আছো এয়া মোৰ বিছনা পাৰি হৈ গ'ল আৰু আমাৰ মমো আগফালৰ পৰা গুচি আহিলে কেলে আহিলা মাইনা লাগে বাইজানক আমনি কৰিছা তুমি হয় নাই মাইনা লাগে লোৱা মানা লাগে হাঁহিছে চাতে চাতে আমাৰ মমো ছমহীয়া হ'বই আৰু দেই কাপোৰখিনি লৈ যাওঁ এতিয়া ইয়াতে ইউনিফৰ্মৰ পৰা ধৰি সব আছে চাফা কৰিলে কাপোৰ ওলাই থাকে লেতেৰা কাপোৰবিলাক এইখিনি এতিয়া মই মেচিনত ভৰাই থৈ দিম এতিয়া ধুবলৈ সময় নাই মানে মেইন কথা এইটো একেবাৰে সময় নাই আজি ধুবলৈ এই বাথৰুমৰ টাইলছ চাফা কৰিব আছে এইবোৰ দেখিছেনে পানী লেতেৰা এইবোৰ চব সোমোৱাই থৈ দিম আৰু আগৰ কাপোৰ দুটামান আছে আজি নুধুও মানে এইখিনি আহি মেলি হয়তো ৰাতি ধুম নহ'লে আহি মেলি হয়তো ৰাতি ধুই দিম ৰাতি ধুই ডাইৰেক্ট থৈ দিম ৰাতিপুৱা ধুবলৈ একেবাৰে ইজি হয় মোৰ আৰু এতিয়া অকণমান খাবলৈও কিবা বনাম চাহে খালোঁ এতিয়া 10টা বাজি পাৰ হৈ গ'ল চাগে পাৰ হ'লেই আগফালে ডাষ্টবিন পাছফালে ডাষ্টবিন পাকঘৰত ডাষ্টবিন চবতে থৈ দিছোঁ যেতিয়া লেতেৰাবোৰ ঘৰৰ ভিতৰত পেলাব নোৱাৰে মানে ওচৰে পাঁজৰে পলিথিনবোৰ পেলাব নোৱাৰে এনেকৈ এতিয়া মই আৰু আপোনালোকক কাম কাজ একো নেদেখাওঁ কাৰণ মই খাবলৈ কিবা এটা বনাওঁ খাই মেলি যাব লাগিব অকলে চাহ খাইছোঁ তাৰ পৰা একেবাৰে ওলাই মেলি আপোনালোকক লগ পাম আৰু কম ক'ত যাওঁ দেই ঠিক আছে আমি ওলাই মেলি ৰেডি হৈ গ'লোঁ আমি এতিয়া যাম
বহুত টাইম হৈ গ'ল গাড়ী ধোৱাই আহোঁতে বহুত টাইম হৈ গ'ল হয় নাই কাপোৰ পিন্ধাইছোঁ কান্দিছে তাই শুব মানে আমি এতিয়া ক'ত যাম ভুম ভুম যাম আমি ভুম ভুম যাম ভুম ভুম যাবা ইমান জবৰদস্তি হাঁহিছে মোক চাই যাওঁ হাঁহিটো মাৰি গিটিককৈ মাৰি দিয়াচোন নাহা টোপনি লাগিছে নিনি লাগিছে একেবাৰে তলত হাইনেক এটা পিন্ধাইছোঁ আৰু কটন ফৰক পিন্ধাই লৈছোঁ আৰু টুপি লৈ লৈছোঁ আমি যাওঁ ক'লৈ যাম আপোনালোকক ক'ম বাৰু দেই আৰু আপোনালোকে আহি থাকিব আমাৰ লগত আমি চাৰিওটাই যাম তোমাক দেখাই দিওঁ দিয়ক আমি এইয়া আমাৰ ডাঙৰ মইনাজনী এইয়া আমি মা বেটি নোযোৱা চাই দিয়াচোন চাই দিয়া গাড়ী ধুই পূৰা চিকচিকাই আনিছে দেখিছে আৰু ইমানেই দেৰি লগালে আৰু মোক ক'লে জল্দি ওলাবা এয়া কাপোৰ আছিলে ভৰাই থৈ গৈছে ডাঙৰ বেটি বহিলেই অকণমান গাড়ীখন বেক কৰিলে ময়ো গৈ বহিম আৰু গাড়ীত উঠিলোঁ আৰু তাইকে ৰ'দটো ডাইৰেক্ট ধৰিছে আৰু তাই পুৰা টোপনি না এয়া আমাৰ ছাৰ শিখৰ মাষ্টৰ আজিকালি শিখৰ খুব খায় আমাৰ ছোৱালী হৈ গ'ল আৰু আমি এতিয়া গৈ আছোঁ অকণমান ঘৰৰ বজাৰ কৰিবলৈ যিহেতু ঠাণ্ডা দিনত কাপোৰ কানি বহুত প্ৰয়োজন হয় গৈ আছোঁ শিৱসাগৰলৈ সেইকাৰণে শিৱসাগৰ গৈ বিশালত সোমাম আৰু কৈ আছোঁ আপোনালোকক যেন ক'ত গৈছোঁ কম থাম্বনেইলখন চাই হয়তো আপোনালোকে গম পালেই আমি ক'লৈ যাওঁ আৰু ইমান ৰ'দ পৰে এইটো টাইমত ছোৱালী হৈয়ে গ'লীয়া ক'ৰবালৈ যদি যাওঁ নহয় তেতিয়া গান শুনি নগ'লে মানে একেবাৰে ভাল নালাগে আৰু আমাৰ দুটাৰে নহয় হেবিট আছে এই গান শুনি যোৱাটো আৰু আমি ধুনীয়াকৈ জুবিন দাৰ গান শুনি পেলাই গৈ আছোঁ আমি এতিয়া পাবলৈ হৈছোঁ শিমলুগুৰি আৰু এইফালে দেখিছে নহয় গ্ৰীণ ইমান ধুনীয়া লাগিছে ন চাই মেলি ৱেডাৰটো বহুত বেছি ভাল লাগিছে সেইকাৰণে মই এইখিনিতে ভিডিঅ' কৰি ৰাখিলোঁ এইফালে আমি এয়া পালোহি শিমলুগুৰি টাউন হয় এখন আৰু এইফালে আমি এয়া গানৰ লগতে মাক জীয়েক দুইজনীয়ে গাই গৈ আছোঁ আৰু গানটো শুনি থাকিলে আচলতে আমি ৰখি থাকিব নোৱাৰোঁ দুইজনী আমাৰ গাই আমি গৈ থাকোঁ ঘৰতো আমি সেনেকৈ কৰোঁ গাই দিওঁ আৰু আমাৰ মমুৱে যে শুই মেলি ক'বই নোৱাৰে পূৰা শুই গৈ আছে তাই ঘৰৰ পৰা ওলাওঁতে আচলতে টোপনি লাগি আছিলে তাইক মই ঘৰত শুৱাইছিলোঁ তাই নুশুলে তাৰপৰা গাড়ীত উঠাৰ লগে তাইক পূৰা টোপনি লাগিছে আৰু গান গাই ভাল পাওঁ শুনি ভাল পাওঁ লগাইতো গৈ আছোঁ যদি পিছত কিবা প্ৰব্লেম আহে তেনেহ'লে মানে মিউট কৰি দিব লাগিব আৰু দেই ৰখিলোঁ আমি যোৰহাট সোণপুৰা পাৰ হৈ মেলি আহিলোঁ আজি আকৌ হঠাতে যোৰহাটৰ নামটো কেলৈ আহি গ'ল মোৰ মুখত বা বেটা কেলৈ আহি গ'ল মই নাজানো আমাৰ মমুৰে ভাল বিন্দাছ শুই যায় মইতো যিমান দূৰ জাৰ্ণি কৰিলে মোৰ কিন্তু কেতিয়াও টোপনি নাহে কি হ'ল তোমাৰ মমু বেটা উঠা তাইক পূৰা কাপোৰ মোজালৈকে পিন্ধাই মেলি আনিছোঁ আহোঁতে যদি গধূলি হৈ যাব কাৰণ 2টা বাজিলেই এতিয়া তেল ভৰাইছোঁ শিৱসাগৰ পাবলৈ আৰু কিমান দেৰি লাগিব ন শিৱসাগৰ পাবলৈ হা 20-25 মিনিটমান লাগিবই 3টা বাজিলে বুলি ক'লে আচৰ আজান দিব আচৰ আজান দিয়াৰ পাছত আৰু সময় একেবাৰে নাই জুবিনদাৰ গান শুনি গৈ আছোঁ আৰু ধুনীয়াকৈ আমাৰ ঘৰৰ পৰা লাহে লাহে যদি যায় একদম মানে বেমাৰী চেমাৰী নুঠোঁতে 1 ঘণ্টা পাৰ হৈ যায় আৰু আমি যোনটো স্পীডত আহিছোঁ সেইটোত আমাৰ 45 মিনিটমান হয়তো লাগিব আৰু জুবিনদাৰ গান শুনি আমি গৈ আছোঁ আমি পাই গ'লোঁ জুবিনদাৰ গান শুনি এতিয়া এইফালে সোমাম আৰু
গ'লোঁ দেই এতিয়া গাড়ী ইয়াতে পাৰ্ক কৰিম আমি বিশালৰ আহি পাই গ'লোঁ আহি পাই আমি যেতিয়া ফাৰ্ষ্ট ফ্ল'ৰলৈ আহিলোঁ তাত কিডছৰ গোটেইখিনি বস্তু তাতে পোৱা যায় কাপোৰৰ পৰা ধৰি সকলো বস্তুবোৰ তাতে পোৱা যায় সেইকাৰণে ফাৰ্ষ্ট ফ্ল'ৰলৈ আহি গ'লোঁ আৰু এইফালে ইয়াৰ ছোৱালী লৈ ইমান বেছি দিগদাৰ হ'ল নহয় এনেকৈ মানে কাপোৰবোৰ চাবলৈ মেলিবৰ কাৰণে যাৰ কাৰণে মই গোটেইখিনি ভিডিঅ' আপোনালোকক কৰি দেখাব নোৱাৰিলোঁ ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে আপোনালোকে আহিব পাৰে দেই 0 চাইজৰ এইটো চাওক ইমান ধুনীয়া লাগিছে এইটো আমি আগে লৈ লওঁ তাৰপিছত ভিডিঅ' বনাম দেই উইণ্টাৰ শ্বপিং কোনে কোনে কৰিলে জনাবচোন বাৰু মই বিশালত গৈ মেলি কালেকশ্যনবোৰ খুব বেছি ভাল পালোঁ বিশেষকৈ কিডছৰ কাৰণে মই এইটো সিহঁতৰ দুজনীৰ কাৰণে গৈছিলোঁ আৰু সিহঁতৰ দুজনীৰ কাৰণে মই ধুনীয়াকৈ মই বিচৰা মতে কাপোৰ পাই গ'লোঁ সেইকাৰণে মোৰ খুব বেছি ভাল লাগিলে আপোনালোকে গ'লে নে জনাব আৰু আপোনালোকে কাপোৰবোৰ ল'লে নে বাৰু জনাব দেই আপোনালোকে কেনেকুৱা পাইছে তাকো জনাব এইফালে আমাৰ লোৱা মেলা হৈ গ'ল হাজবেণ্ডে ইয়াৰ বস্তুখিনি মানে হেৰি কৰাই আছে আৰু বিল বনাই আছে এইফালে মই বোলো ৰখি কি কৰিম ইয়াৰে অকণ ভিডিঅ' বনাই লওঁ গোটেইখিনি বনোৱা সম্ভৱ নহয় এই মাত্ৰ ঘৰত সোমাইছোঁ একদম কিবা লাগি গৈছে মানে ছোৱালী লৈ খোজকাঢ়িছোঁ যে একদম কিবা লাগি গৈছে আৰু এয়া আহি সোমাইছোঁৱে মই সোমাই মানে আৰু বেছি ভিডিঅ' চিডিঅ' নকৰিলোঁ তাত কিন্তু ভিডিঅ' কৰিম বেছিকৈ আৰু মোকো লৈ থাকিবলগীয়া হৈছে যে একদম মানে পূৰা আমনি লাগি গৈছে আৰু হেৰি এইটো কি কয় আৰু কি আনিলোঁ আপোনালোকক দেখাম বাৰু দেই যদি এইটো ভিডিঅ' বহুত দীঘল হৈ যায় তেনেহ'লে আপোনালোকক নেক্সট ভিডিঅ'ত মই কি আনিলোঁ সেইটো দেখাই দিম আৰু যদি এইটো ভিডিঅ'ত দিবলগীয়া পাৰোঁ মানে দিবলৈ তেনেহ'লে ইয়াতে দি দিম দেই ভিডিঅ'টো বহুত দীঘল হৈ গৈছে ভিডিঅ'টো বোলো ইয়াতে শেষ কৰি দিওঁ আকৌ আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম কি আনিলোঁ দেখাম আহি পাই ইয়াৰ ৰঙা চাহ বনালোঁ আদাৰ লগত আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাম